হাত শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এগৰাকী মহিলা হাত শিঙিমাৰী মানকাছৰ গড়কাপ্তানি পথৰ সোণাপুটত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনাত সংঘটিত হয় থিতাতে নিহত হয় এগৰাকী মহিলা জানিব পৰা মতে হাত শিঙিমাৰীৰ পৰা AS16AC 4685 নম্বৰৰ এখন দ্ৰুতবেগী ডাম্পাৰ মানকাছৰ অভিমুখে গৈ থকা অৱস্থাত গাড়ীখনৰ চকাৰ তলত পৰি এগৰাকী মহিলাৰ মৃত্যু হয় আনহাতে মহিলাগৰাকী মানকাছৰ পৰা সোণাপুৰস্থিত গেছ এজেন্সীলৈ স্বামীৰ সৈতে বাইকেৰে আহি থকা সময়তে সোণাপুৰত এই দুৰ্ঘটনা সংঘটিত হয় মহিলাগৰাকী মানকাছৰ থানাৰ অধীনস্থ ৰাংগাপানী গাঁৱৰ মল্লিকা খাতুন উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পথৰ দুৰৱস্থাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ স্ত্ৰী হয় কি হৈছিল আজি ওই গাড়িতে কোন গাড়ীটো ওই ডাম্পার ডাম্পাৰে মাৰি দিছে আপোনাৰ ৱাইফ তাতে নিহত হৈছে হ্যাঁ তাতে নিহত নিহত মানে নাই বলে কোয়া যায় কেইটা বজাত এটা 1 ঘন্টা হয়েছে আর এটা কেটা বাজে কি হৈছিল ঘটনা ঘটনা বাইক দিয়ে আসছিলে না বাইক দিয়ে আসতে পড়ে গেছে না ডাম্পার হ্যাঁ ডাম্পারতে মারে ডাম্পারতে মারা দিচ্ছে এখন আমরা মানে দেখি নাই না মরার পরে হ্যাঁ আমরা আসে দেখছি যে পড়ি আছে এখন গাড়ি থেকে পড়েছে না ডাম্পারে মারছে উনি তো পড়েছে ডাম্পারে মারছে এখন কোনটা বাইকতে আছিল না বাইকত আছে এখন লাগছে না মানুষের তো পড়ে গেছে এখন দুধের একটা ওটা 10টা বজাত হৈছিল হ্যাঁ? 10টা বজাত হৈছিল এই তো অল্প আগে 10টার পরে 11টা ব্যুৰো ৰিপৰ্ট ডেইলি টাইম অসম